member of the Karbi Welfare Autonomous Council of the State of Assam, do solemnly affirm that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, and that I will faithfully discharge the duty upon which I am able to enter. Thank you. Now I request Mr. Dipen Rongha to come to the stage and take your oath. ভাৰতেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম। ভয় বা পক্ষপাতী অনুৰাগ বা বিদেশ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো লোকৰ প্ৰতি মই ন্যায় প্ৰদান কৰিম। আজি 18/6/2026 ইংৰাজী তাৰিখে ডক্টৰ বাণীকান্ত কাকতি গোহাঁইঘৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী মাননীয় কাৰ্যকাৰীসকল আৰু বিভিন্ন কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকল আৰু বিশিষ্ট নাগৰিকসকল, আজি আমি এই নৱগঠিত কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ প্ৰথম ইণ্টাৰিম বডিৰ শপত গ্ৰহণ অনুষ্ঠান ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে ইয়াত শংকৰদেৱ কলাক্ষেত্ৰৰ এই প্ৰেক্ষাগৃহত ইয়াত অনুষ্ঠিত কৰিলে। মই বিভাগক ধন্যবাদ জনাইছো আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো। আজিৰ এই দিনটোৰ কাৰণে মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলক মই মোৰ ফালৰ পৰা মই শ্ৰদ্ধা আৰু অসমবাসীৰ হৈ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। কাৰণ 2021 চনৰ 4 ছেপ্টেম্বৰ তাৰিখত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি মিলিটেণ্ট অৰ্গেনাইজেশ্যন উগ্ৰপন্থী সংগঠন KLNLF, PDCK, KPLT এই সকলৰ লগত দিল্লীত শান্তি চুক্তি চলি আছে আৰু সেই শান্তি চুক্তিক যে কাৰ্বি আংলং আৰু আজিৰ ৱেষ্ট কাৰ্বি আংলং কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ক্ষমতা বৃদ্ধি কৰা, 2খন জিলা সৃষ্টি কৰা, তাৰ লগতে সেই শান্তি চুক্তিত উল্লেখ কৰা হৈছিল যে ভৈয়ামত যিসকল কাৰ্বি লোক বসবাস কৰে তেওঁলোকৰ কাৰণে এখন কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সৃষ্টি কৰা হ'ব। বহু সময়ত ভৈয়ামত যিসকল কাৰ্বি লোক বসবাস কৰিছিল তেওঁলোক দুৰ্ভগীয়া, আনফৰ্চুনেট, যে ভাৰতৰ যি সাংবিধানিক বিধি ব্যৱস্থা, সেই বিধি ব্যৱস্থা লিপিবদ্ধ কৰোঁতে এটা ত্ৰুটি থাকি গ'ল যে কাৰ্বি আংলঙক লৈ 6 শিডিউল হ'ল, কিন্তু কাৰ্বি আংলঙৰ মানুহ শিডিউল ট্ৰাইব হ'ল, কিন্তু কাৰ্বি আংলঙৰ বাহিৰত যিবিলাক মানুহ থাকিব, যিসকল কামৰূপ জিলা, মৰিগাঁও, নগাঁও, বিশ্বনাথ, ইয়াত যি কাৰ্বি ৰাইজ থাকি গ'ল তেওঁলোক শিডিউল ট্ৰাইব নহ'ল আৰু তেওঁলোকক শিডিউল ট্ৰাইব কৰিবৰ কাৰণে, ষ্টেটাছ দিবৰ কাৰণে আমি বাৰম্বাৰ ভাৰত চৰকাৰলৈ চিঠি লিখি আছো। কিন্তু শিডিউলিঙৰ বিষয়টো এতিয়া ভাৰত চৰকাৰৰ গৃহ বিভাগত, জনজাতি পৰিক্ৰমা বিভাগত কিন্তু এটা জটিল বিষয়ত পৰিণত হৈছে। এতেকে ভৈয়ামৰ কাৰ্বিসকলৰ কাৰণে আমি একো কৰিব পৰা নাছিল। মাজত এখন আমৰি কাৰ্বি ডেভেলপমেণ্ট কাউন্সিল হ'ল, আন এখন আকৌ মিন্স কাৰ্বি ডেভেলপমেণ্ট কাউন্সিল হ'ল। আৰু আমাৰ দৃষ্টিভংগীত বিশেষকৈ মোৰ এটা ষ্টেণ্ড আছে, মোৰ এটা দৃষ্টিভংগী আছে যে একেটা ভাষা, একেটা কৃষ্টি সংস্কৃতি, একেখিনি ইতিহাসক লৈ দুটা জাতি কেতিয়াও হ'ব।
গতিকে পাহাৰীয়া কাৰ্বি আৰু ভৈয়াম কাৰ্বি বুলি দুটা জাতি হ'ব নোৱাৰে। আমৰি কাৰ্বি বুলিও আৰু এটা বেলেগ জাতি হ'ব নোৱাৰে। কাৰ্বি কাৰ্বিয়ে, সি পৃথিৱীৰ য'তে নহওক কাৰ্বি কাৰ্বি এটাই কাৰ্বি। ইয়াক দুই ভাগ কৰাটো মই ভাবো যে হিষ্টৰিকেল এন্থ্ৰপলজিকেল ক্ৰাইম। আৰু আজি আমি সকলোৱে সুখী যে আজি আমি অসমত অসম বিধানসভাৰ এখন আইনৰ অধীনত আমি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল 2025 চনত বিধানসভাত আইন পাছ হৈছে আৰু সেই আইনৰ অধীনত আমি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমি প্ৰতিষ্ঠা কৰিছো আৰু আমি আজি তাৰ প্ৰথম শপত গ্ৰহণ অনুষ্ঠান কৰিম। এই যিটো দীঘলীয়া যাত্ৰা, এই দীঘলীয়া যাত্ৰাত অসমৰ সমস্যাবিলাক বহু সময়ত পূৰ্বৰ যিবিলাক চৰকাৰ আছিল সেই চৰকাৰবিলাকে ইয়াক নেগলেক্ট কৰাৰ কাৰণে, গুৰুত্ব নিদিয়াৰ কাৰণে অসমত উগ্ৰবাদৰ জন্ম হৈছে, মিলিটেণ্ট অৰ্গেনাইজেশ্যনৰ জন্ম হৈছে। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকে আজি ভাৰতক নেতৃত্ব দিছে, কৈছে উত্তৰ পূৰ্বাঞ্চল মানে এইটো আমাৰ অষ্টলক্ষ্মী। কেৱল উত্তৰ পূৰ্বাঞ্চল নহয়, ভাৰতবৰ্ষ যদি বিকশিত ভাৰত হ'ব লাগে ভাৰতবৰ্ষত এক্সট্ৰিমিজম নাইকিয়া হ'ব লাগিব, ভাৰতবৰ্ষত উগ্ৰবাদ নাইকিয়া হ'ব লাগিব, মিলিটেণ্ট অৰ্গেনাইজেশ্যন নাইকিয়া হ'ব লাগিব আৰু তাৰ কাৰণে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিব লাগিব। বড়ো শান্তি চুক্তিৰ কাৰণে আজি BTC শান্তি ঘূৰি আহি গণতান্ত্ৰিকভাৱে ইলেকশ্যন হৈ BTC নতুন পৰিষদ গঠন হৈছে আৰু ডিমা হাছাওতো শান্তি ঘূৰি আহিছে, কাৰ্বি পাহাৰতো শান্তি ঘূৰি আহিছে। ঠিক তেনেকে সম্ভাৱনা আছিল যে ভৈয়াম কাৰ্বিৰ সমস্যাবিলাক সমাধান নহলে ইয়াতো আমি ভয়ানকলৈকো সেই উগ্ৰবাদৰ ঘূৰি ফুৰা ইয়ালৈকো আহি যোৱাৰ সম্ভাৱনা আমি দেখিছিলো আৰু আজি এখন 21 চনত চহী কৰা শান্তি চুক্তিৰ জৰিয়তে এই সম্ভাৱনাক নাইকিয়া কৰি অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা আৰু উন্নয়ন আৰু কল্যাণৰ এটা নতুন যাত্ৰা আৰম্ভ কৰালে মই সকলোকে অনুৰোধ জনাম, মোদীৰ কাৰণে, অমিত শ্বাহ ডাঙৰীয়াৰ কাৰণে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বাক ধন্যবাদ জনাই এটা হাত চাপৰি বনাবৰ কাৰণে তেওঁলোকৰ সেই সদিচ্ছাৰ কাৰণে, তেওঁলোকৰ সেই পলিচিৰ কাৰণে আজি আমি এই কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমি গঠন কৰিবৰ কাৰণে সক্ষম হৈছো। ইতিমধ্যে অসমত আমি 7খন এনেকুৱা অট'নমাছ কাউন্সিল ইতিমধ্যে প্ৰতিষ্ঠা কৰিছো। মিচিং অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, ৰাভা হাছং অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, হেঙাল কছাৰী অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল আৰু তাৰ পাছত আমি প্ৰতিষ্ঠা কৰিলো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আৰু আজি আমি শপত গ্ৰহণেৰে প্ৰতিষ্ঠা কৰিলো কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। তাৰমানে 6 শিডিউল এৰিয়াৰ বাহিৰত আমাৰ 8খন অট'নমাছ কাউন্সিল শেহতীয়াকে, যাৰ ইয়াৰ ভিতৰত যিটো আটাই মানে শেষত হৈছে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, তেওঁলোকে খুব ভাল কাম কৰি আছে, তেওঁলোকে খুব সফলতাৰে কাম কৰিছে আৰু চৰকাৰখনক সহায় কৰিবলৈ সক্ষম হৈছে। মই ভাবো কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল তেওঁলোকেও ভাল কাম কৰিব আৰু চৰকাৰখনক সহায় কৰিবলৈ সক্ষম হ'ব। মই মাত্ৰ এটা কথা কম কাম কাজ সম্পৰ্কে যে আমাৰ কাউন্সিল বিলাক সাধাৰণতে তেওঁলোকে ভাবে যে তেওঁলোকলৈ কিমান টকা দিছে সেইটো গুৰুত্বপূৰ্ণ, টকা নিদিলেতো কাম নহয় আৰু সেই টকাৰে কিমান আঁচনি ল'ব পাৰে। আৰু মোৰ দৃষ্টিভংগী হ'ল যে এজন জনপ্ৰতিনিধি ৰাইজৰ কাৰণে কাম কৰিবলৈ তেওঁক টকা নালাগে আচলতে, কাৰণ
ভাৰত চৰকাৰ অসম চৰকাৰ আমিতো ভাৰত চৰকাৰৰ পৰা বাহিৰত নহয় আমি অসম চৰকাৰৰ পৰা বাহিৰত নহয় ভাৰত চৰকাৰ অসম চৰকাৰৰ কামবিলাক দূৰৱৰ্তী ৰিমোট যি জনজাতি গাঁও আছে অঞ্চল আছে সেই দূৰৱৰ্তী ৰিমোট জনজাতি গাঁওবিলাকত সেই আঁচনিবিলাকৰ সঠিক ৰূপায়ণ নহয় কাৰণ অফিচাৰ গৈ নাপায় মেটেৰিয়েলছ গৈ নাপায় পলিচি গৈ নাপায় আৰু মানুহবিলাকৰ এৱেৰনেছ নাই যাৰ কাৰণে আজি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ওপৰত এটা দায়িত্ব আহিব যে ইউ আৰ ৰিপ্ৰেজেণ্টেটিভ অফ কাৰ্বি পিপল কিন্তু আজি শপত গ্ৰহণ কৰাৰ পাছত আপোনালোক অসম চৰকাৰৰো প্ৰতিনিধি যেতিয়া আপোনালোকে দিছপুৰত আহে আপোনালোক কাৰ্বি ভৈয়ামত থকা কাৰ্বি মানুহৰ প্ৰতিনিধি কিন্তু যেতিয়া গাঁৱত যাব তেতিয়া কিন্তু আপোনালোক অসম চৰকাৰৰ প্ৰতিনিধি You are the representatives both one way you are the representative of Karbi people on the other way you are the representative of Assam government you are the spokesperson for Assam government schemes এতিয়া প্ৰধানমন্ত্ৰীয়ে এটা নতুন স্কিম লঞ্চ কৰিছে ধৰতি আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান 80,000 crore project আৰু তাৰ প্ৰতিনিধি আপোনাৰ আজি অসম চৰকাৰৰ ফ্লেক্সিবিলিটি ৱেইভাৰ স্কিম নিযুত মইনা নিযুত বাবু মিছন বসুন্ধৰা মিছন ভূমিপুত্ৰ এইটো গ্ৰাছৰুটলৈ কোনে লৈ যাব along with government department আপোনালোকে এইবিলাকক গ্ৰাছৰুটলৈ লৈ যাব তাত এডিশ্যন হিচাপে যিটো ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছামৰ স্কিমছ আছে প্ৰগ্ৰেমছ আছে তাক ছাপ্লিমেণ্ট কৰাৰ কাৰণে তাক এডিশ্যনেল তাত আমি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন হৈছে এইটো আৰম্ভণি বছৰ এতিয়া আমি অফিচ পাতিব লাগিব এতিয়া আমি অফিচৰ ষ্টাফ আনিব লাগিব আমি ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পৰাই আমি আমাৰ ষ্টাফ আপোনালোকক দিম আৰু আপোনালোকে এটা বেচলাইন ছাৰ্ভে কৰিব লাগিব ক'ত কি কৰিব লগা আছে তাৰে যিখিনি কৰিব লগা আছে তাৰে কিছুমান কাম চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমত তাৰে কিছুমান কাম ষ্টেট গভৰ্ণমেণ্টৰ স্কিমত তাৰে কিছুমান কাম কাউন্সিলে ৰূপায়ণ কৰে এতিয়া যদি আপোনালোকে কাউন্সিলত দিয়া টকাৰ স্কিমত যদি আপোনালোক বন্দী হৈ তাতে আপোনালোকৰ ফ'কাছটো থাকে ষ্টেট গভৰ্ণমেণ্টৰ কামৰ লগত আপোনালোকৰ যদি সম্পৰ্ক নাথাকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিমানবিলাক স্কিম আছে তাৰ লগত যদি আপোনালোকৰ সম্পৰ্ক নাথাকে তেতিয়াহ'লে উই উইল ফেইল আমি ব্যৰ্থ হওঁ ৰাইট টু এডুকেশ্যন এক্ট সমগ্ৰ শিক্ষা অসমৰ অধীনত ইমপ্লিমেণ্ট হৈ আছে এতিয়া সমগ্ৰ শিক্ষা অসমে কৰিব লগা কাম তাত আপোনালোকে যদি চকু নিদিয়ে তাত আপুনি গুৰুত্ব নিদিয়ে আমি ইউনিভাৰ্চেল এডুকেশ্যন ফৰ অল আমি কৰিব পৰা নাই আৰু মই বিশেষকৈ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক এটা কথা কম যে প্লেইনছত থকা কাৰ্বি গাঁৱত এডুকেশ্যন শিক্ষা খুব বেয়া অৱস্থাত আছে আৰু বিশেষকৈ যিবিলাক ৰিম'ট এৰিয়া আছে তাত জিঅ'গ্ৰাফিকেল বেৰিয়াৰো আছে লেংগুৱেজ বেৰিয়াৰো আছে এই বেৰিয়াৰবিলাক আমি কেনেকৈ নাইকিয়া কৰিম আপোনালোকে ষ্টাডি কৰি মই এডুকেশ্যনৰ দায়িত্বতে আছো আপোনালোক আহিলে তেতিয়া আমি এইবিলাক সমাধান কিন্তু মোৰ ওচৰত যেতিয়া আহিব কেৱল আপোনালোকে স্কিম লৈ নাহিব মোৰ খং উঠিব মই বেয়া পাম অকল স্কিম টকা এলোকেশ্যন বাজেট
এইটোতে যদি আপোনালোকে ফ'কাছ কৰি থাকে দেন মই আজিয়ে কৈ দিছো আপোনালোকে কাৰ্বি মানুহৰ কল্যাণ কৰা ফেইল কৰিব আপোনালোকে যে এই গাঁও অঞ্চল কাৰ্বি মানুহ বসতি কৰা অঞ্চল এই অঞ্চলত মানুহৰ সমস্যা তাক অধ্যয়ন কৰি কি কৰিব লাগে তাৰ কাৰণে যদি আপোনালোক আহে I am there for আজি মই সাপোজ এটা মই সাধাৰণ কথা কৈছো গড়ভাঙাত হাইস্কুল নাই গড়ভাঙাত হাইস্কুল নাই তাৰ ল'ৰা ছোৱালী হাইস্কুল পঢ়িবলৈ হলে 15 মাইল কিলোমিটাৰ দূৰত তেওঁলোকে লখৰাত আহিব লাগিব তাত হাইস্কুল এখন কোনে বনাব হাইস্কুলটো চৰকাৰে বনাব কিন্তু হাইস্কুল বনাব লাগে বুলি কোনে কব সোণাপুৰৰে ভিতৰুৱা পাহাৰীয়া মেঘালয় বৰ্ডাৰ এৰিয়া বিলাকত আছে স্কুলত শিক্ষক নাই কিয় শিক্ষক নাই শিক্ষকক সুধিছো আপোনাক পোষ্টিং দিয়া হৈছে তাত কিয় নাযায় কৈছে ছাৰ ইমান দূৰ কেনেকে অহা যোৱা কৰিম ৰাস্তাত হাতী ওলাই মই কৈছো তাতে আপুনি কিয় নাথাকে কৈছে থাকিবলৈ ভাড়া ঘৰে নাপায় ক'ত থাকিম কাৰ ঘৰত থাকিম তাৰমানে এতিয়া তাতে মই শিক্ষকৰ কোৱাৰ্টাৰ বনাব লাগিব এতিয়া আপোনালোকে মোৰ তাত আহি সমস্যাটো নকৈ পেলাই স্কিমৰ কথা কৈ থাকিলে এই যে আমি পাহাৰীয়া অঞ্চলত দূৰৱৰ্তী অঞ্চলত আমি যে শিক্ষকৰ কাৰণে কোৱাৰ্টাৰ বনাব লাগে সেইটো মিছ হৈ যাব হোষ্টেল বনাব লাগে এইটো মিছ হৈ যাব আপোনালোকক ভাৰত চৰকাৰে শিডিউল ট্ৰাইব ষ্টেটাছ নাই দিয়া সেইকাৰণে শিডিউল ট্ৰাইবৰ কল্যাণৰ কাৰণে যিবিলাক স্কিম আহে আমি বহুত বিলাক দিবলৈ আমি ব্যৰ্থ হৈ যাওঁ অসমৰ্থ কাৰণ ভাৰত চৰকাৰে সুধি দিয়ে হোৱাট ইজ দ্য ST পপুলেশ্যন পাৰ্চেন্টেজ ইন দ্য ভিলেজ আমি ইয়াতে হিচাপ কৰি কওঁতো চবটো কাৰ্বি মানুহে আছে গতিকে আমি লিখি দিওঁ 100% মিনিষ্ট্ৰী আকৌ আমাক ৰিপ্লাই দি পেলাই কয় নো সেন্সাস সেজ ইট ইজ 0% তাৰ মাজত আমি ডিপাৰ্টমেণ্টে ষ্ট্ৰাগল কৰি আমি যিবিলাক মানুহ আমি ৰিকগনাইজ ST নহয় তাৰ কাৰণেও আমি কৰো কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ ডিচিশ্যন ফৰ অল পাৰ্পজেছ অফ ষ্টেট গভৰ্ণমেণ্ট থিংক ইউ আৰ 100% ট্ৰাইবেল শিডিউল ট্ৰাইব কামৰ ইট ইজ এ টেকনিকেল ইছ্যু যে লিষ্টত নামটো নাই চ' আহি থকা দিনবিলাকত এই ইছ্যুবিলাক যিবিলাক ইছ্যু কোনো বাজেট দৰকাৰ নাই যিবিলাক ইছ্যু পাৰ্চু কৰিবৰ কাৰণে কোনো ফাণ্ডৰ সেই কামবিলাকো কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে কৰিব লাগিব টু চাম আপ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে কিছুমান কাম কৰিব য'ত ফিনেন্সিয়েল ইমপ্লিকেশ্যনছ আছে কিন্তু একেটা সময়তে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে নন ফিনেন্সিয়েল ইমপ্লিকেশ্যন নথকা কামো আপোনালোকে কৰিব লাগিব সেইটো পাৰ্চু কৰিব লাগিব then you will emerge as a political, administrative, government platform, Karbi Welfare Autonomous Council, to deliver the services to the people. They come, আমি কৰিব লাগিব বহুতখিনি পটেনচিয়েলিটি আছে আৰু এইখন চৰকাৰে জনজাতি ৰাইজক অন্তঃকৰণে আবৰ্জিনেল বুলি ভূমিপুত্ৰ বুলি স্বীকৃতি লয় কাৰ্বিসকলক অসমত কলম্বাছ বুলি কোৱা এইখন গুৱাহাটীৰ আচল মালিক এই গুৱাহাটীৰ অৰিজিনেল মালিকটো কাৰ্বিসকল গুৱাহাটীৰ পৰা বনাই পেলাই আমি সোণাপুৰ পালো ডিমৰীয়া পালো সেইফালে পাহাৰ পালো কিন্তু ইতিহাসটো পাহৰি যাব নালাগে এইভাবে ৰেছপন্সিবিলিটি এতিয়া আৰু আমি আগত জনজাতি মানুহৰ স্বভাৱেই আছিলে কৰবাত অসুবিধা পালে বেলেগ গুচি
ইয়াত বেছি মানে হাতী বাঘ কিবা কিবি ওলাইছে, গাঁওটো চিফ্ট কৰি কৰবাত আছিলে বৰষুণ, 1 বছৰ বৰষুণ নিদিলে, তাৰ পৰা গাঁওটো উঠি গৈছে। ভাবিলে ইয়াত আৰু বৰষুণ নিদিয়ে, কিন্তু পিছত আকৌ বৰষুণ দিছে। কৰবাত নদী আহি গ'ল, বেলেগত গুচি গ'ল। কিন্তু এতিয়া আমি পাৰ্মানেণ্টলি আমাৰ যিটো নমেডিক কেৰেক্টাৰ আছিলে চিফ্ট কৰা, এতিয়া ট্ৰাইবেল সকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেল বিলাকে পাৰ্মানেণ্টলি ছেটেল হ'ব লাগে। পাৰ্মানেণ্টলি ছেটেল হ'ব লাগে যে no more shifting, including no more shifting cultivation. Settled village, settled cultivation, settled economy, settled income. আমি তাত যোৱাৰ কাৰণে এই কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ই এটা ইনষ্টিটিউশ্যন। এই ইনষ্টিটিউশ্যনক আমি এষ্টাব্লিছ কৰিব লাগিব। ইট ইজ এ লং জাৰ্ণি। আজি আৰম্ভ হৈছে, হিষ্টৰিক ডে, ইয়াৰ পাছত এটা লং জাৰ্ণি। মই শেষত এইটো কম যে আমাৰ লগত আৰু এটা ডাঙৰ ৰেছপনচিবিলিটি আছে। সেই ৰেছপনচিবিলিটিটো হ'ল কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ফাৰ্ষ্ট ইলেকশ্যন অনুষ্ঠিত। গতিকে প্ৰথম আমি ভিলেজ লিষ্টখন প্ৰিপেয়াৰ কৰিব লাগিব। কিন্তু কিছুমান ভিলেজ আছে য'ত কাৰ্বি মানুহো আছে, নন কাৰ্বি মানুহো আছে। কিন্তু যিটো কাৰ্বিসকলে বসবাস কৰা ডিষ্টিংটিভ পাৰ্ট, পৰাপক্ষত আমি সেই ডিষ্টিংটিভ পাৰ্টটোক ইনক্লুড কৰিম। গতিকে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে অতি সোনকালে ভিলেজ লিষ্টটো প্ৰিপেয়াৰ কৰি ডিপাৰ্টমেণ্টক ছাবমিট কৰিব। ডিপাৰ্টমেণ্টে ডিচি বিলাকৰ ল'বই লাগিব। আমি ডিচি বিলাকৰ পৰা ৰিপৰ্ট কল কৰিম, ভেৰিফিকেশ্যন কৰিম। কৰাৰ পাছত এজ পাৰ প্ৰভিজন অফ দ্য এক্ট আমি এই ভিলেজখিনি নটিফাই কৰিব লাগিব। আমি গেজেটত প্ৰকাশ কৰিব লাগিব। প্ৰকাশ কৰাৰ পাছৰ ষ্টেজটো হ'ল ডিলিমিটেশ্যন অফ কনষ্টিটুৱেঞ্চি। ইয়াৰ কাৰণে ডিপাৰ্টমেণ্টে এখন ডিলিমিটেশ্যন কমিশ্যন গঠন কৰে। সেইটো ৰনোজ পেগে কৰিব নোৱাৰে, সংস্থান বাইদেও কৰিব নোৱাৰে, সংবিধিতেও কৰিব নোৱাৰে। ইয়াৰ কাৰণে গভৰ্ণমেণ্টে নটিফাই কৰিব এখন ডিলিমিটেশ্যন কমিশ্যন। এই ডিলিমিটেশ্যন কমিশ্যনে সমষ্টিখিনি বনাই দিব, আৰু সমষ্টিখিনি বনাই দিয়াৰ পাছত আমি ষ্টেট ইলেকশ্যন কমিশ্যনক দি দিম যে এতিয়া ভোটাৰ তালিকা বনাই আপোনালোকে ইলেকশ্যন পাতে। যিমান সোনকালে ইলেকশ্যনটো হ'ব পাৰে সিমানে আমাৰ কাৰণে ভাল। আৰু তাত এই কাউন্সিল আৰু আমাৰ ডিপাৰ্টমেণ্ট তেওঁলোকে খুব কোঅৰ্ডিনেটেডলি কামখিনি কৰিব যাতে আমি ইলেকশ্যন সোনকালে অনুষ্ঠিত কৰিব পাৰোঁ। মই অলপ পাছত মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰীক মই অৱগত কৰাম যে আজি কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ শপত গ্ৰহণ হৈ গ'ল। সন্মুখত বাজেট অধিৱেশন আছে। মুখ্যমন্ত্ৰীক এইটোৱেই কম যে এই বছৰটো সম্পূৰ্ণ বাজেট নহয়, 8 মাহৰ কাৰণে বাজেট হ'ব। গতিকে এইবাৰে বাজেটত যিপাৰে অলপ আবণ্টন দি পেলাই কাউন্সিলখন ষ্টাৰ্ট কৰিব লাগে, কাউন্সিলখন চলিব। অহা বছৰ আমি পূৰ্ণাংগ বাজেট পাম, আৰু এই কেইমাহৰ ভিতৰত আপোনালোকৰ অফিচ ক'ত হ'ব, তেনেকে আমি ফাংচনিং আৰম্ভ কৰিম। এইখিনিৰ কাৰণে মই খুব সোনকালে আপোনালোকৰ পৰিষদখনত মাতিম। সেই কথা যে এইবাৰ আপোনালোকৰ মাজত চেয়াৰমেন কোন হ'ব, চিফ ভাইচ চেয়াৰমেন কোন হ'ব, চিফ এক্সিকিউটিভ কাউন্সিলৰ কোন হ'ব, আমি গভৰ্ণমেণ্টে নাই। আপোনালোকৰ প্ৰথমখন মিটিঙত অসম চৰকাৰৰ এজন বিষয়া উপস্থিত থাকে। সেই বিষয়াজনৰ উপস্থিতিত তেওঁৰ সাক্ষী হিচাপে থাকিব। আপোনালোকে চেয়াৰমেন, CM এইখিনি নিৰ্বাচন কৰি অসম চৰকাৰক জমা দিব। অসম চৰকাৰে আৰু PM সকল কোন কোন হ'ব এইখিনি নিৰ্বাচন কৰি জমা দিব। দিয়াৰ পাছত অসম চৰকাৰে নটিফাই কৰিব, আৰু কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ফাংচনিং আৰম্ভ হ'ব। পুনৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি
পুনৰবাৰ মই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই আৰু আপোনালোককো আপোনালোকৰ সহযোগিতাৰ কাৰণে ধন্যবাদ জনাই অসমৰ ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ জনজীৱনৰ এটা নতুন যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে। সমূহ কাৰ্বি ৰাইজক তাৰ কাৰণে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।